আজি আমি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা চহৰৰ মাছমজিয়াত। আজি এই টংলা চহৰৰ মাছমজিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ অৰ্থাৎ আছুৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ মূল উদ্দেশ্য হৈছে কা বাতিল কৰা, ইয়ে 2020 বাতিল কৰা আৰু লগতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে টংলা চহৰৰ মাছমজিয়াত অৰ্থাৎ যি আমাৰ টংলা চহৰৰ মাছমজিয়াত SBI অৰ্থাৎ ষ্টেট বেংকৰ যি বেংকৰ শাখা আছে সেই বেংকৰ শাখা সন্মুখতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ মাজত উপস্থিত আছে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাৰুজা শৰ্মা ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই আজি তেওঁলোকৰ আন্দোলন প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে। হয়, আজি আপোনালোকৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীৰ মূল উদ্দেশ্যকেইটা কি কি? আজি যি অসমীয়া মানুহক অসমীয়া ৰাইজক প্ৰতাৰণা কৰা প্ৰবঞ্চনা কৰা এই বিজেপি কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে আজি মূল্য বৃদ্ধি কা ইয়ে অসমীয়া মানুহৰ অস্তিত্বক আঘাত কৰি আজি তেওঁলোকে কি বিচাৰিব খুজিছে। আজি হিমন্ত বিশ্ব শৰ্মাই বাক ৰেলী কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাই ইয়াতে বিভিন্ন ধৰণৰ প্ৰলোভন দেখাব। আজি আপোনাৰ 5জন শ্বহীদৰ কেঁচাতে যে এতিয়াও শান্তি পোৱা নাই। আজি ঈশ্বৰ নায়কৰ ঠাইত আহিব তাৰ এটা লাজ লাগিব লাগিছিল। সেই কম বছৰৰ ল'ৰাটো এই আমাৰ আন্দোলনৰ কাৰণে অসমীয়া জাতি মাটিৰ অস্তিত্বৰ কাৰণে যিখিনি শেষ কৰি দিলে ত্যাগক আজি তেওঁ লাজ ক'ব লাগিছিল। আৰু আমি বিজেপি নেতৃত্বাধীন চৰকাৰক সকীয়াই দিছোঁ তেওঁলোকে যদি ইয়াতে যদি অসমীয়া মানুহৰ ষড়যন্ত্ৰ কৰি যদি ইয়াত ষড়যন্ত্ৰ ৰচিব সেই কোনো কাৰণত ছাত্ৰ সন্থাই মানি নলয় আৰু মানি ল'ব নোৱাৰোঁ। আৰু আমি সকীয়াই দিছোঁ তেওঁলোকৰ এই প্ৰবঞ্চনা কৰি ইয়াক জাতিক নিশ্বাস কৰি ধৰ্মৰ নামৰ ভাগ জাতিৰ নামত ভাগ কৰি ইয়াত আজি ঐক্যবদ্ধ হৈ আজি জাতিৰ নামত কলংকিত হৈ আজি মানুহক বাহবা দিব আহিছে। ইয়াৰ ক্ষেত্ৰত ৰাইজে ধিক্কাৰ দিছে আৰু শ্বহীদৰ সকলো পৰিয়ালে ধিক্কাৰ দিছে। শ্বহীদৰ আত্মাই শান্তি পোৱা নাই আৰু শ্বহীদৰ আত্মাই শান্তি নাপায়। সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই টংলা আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ ছাত্ৰ সন্থাই সহ্য কৰা নাই। তীব্ৰভাৱে আমি আন্দোলন কৰি যাম। এই BTCত কোনো কাৰণত এই বিজেপি চৰকাৰে কেনেকৈ ধৰণৰ মানুহৰ প্ৰলোভন দি আছে সেইখিনি ৰাইজে বুজিছে। বিজেপিয়ে যিমানে ইয়াতে ৰাইজক আভুৱা কৰি ইয়াত আহিব ছাত্ৰ সন্থা কোনো কাৰণত মনে নাথাকে আৰু অসমীয়া ৰাইজ কোনো কাৰণত বহি নাথাকে। ৰাইজে আন্দোলন কৰিব, আন্দোলন কৰিম। ইয়াত শ্বহীদৰ তেজৰ বাকৰিত আমি আজি আছোঁ। এই শ্বহীদে যেতিয়ালৈ আত্মাই শান্তি নাপায় অসমীয়া ৰাইজক যি আজি মূল্য বৃদ্ধিৰ ওপৰত ঠগ প্ৰবঞ্চনা কৰি তেওঁলোকে ঠগি আজি সৰ্বসাধাৰণ মানুহক হাৰাশাস্তি কৰি চকুৰ পানী তুলিছে। এই ক্ষেত্ৰত কিন্তু ৰাইজ মনে নকৰে। আমাৰ সংগ্ৰাম সদায় অব্যাহত থাকিব। আচলতে বিজেপি চৰকাৰ বৰ্তমান আসনৰ বাঘজৰী হাতলৈ থকা বিজেপি চৰকাৰখনে সকলো দিশতে ব্যৰ্থ হৈছে। শেহতীয়াকৈ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী যেনেকৈ মূল্য বৃদ্ধি, যি মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক পেটত ঘূৰ মাৰিছে। এই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ যিটো নেকি ব্যয়গম যোগান বিভাগ আছে আৰু যোগান বিভাগৰ দায়িত্বত থকা অকৰ্মণ্য অধ্যক্ষ মন্ত্ৰী ফণীভূষণ চৌধুৰী তেখেত শুই আছে আৰু শেহতীয়াকৈ তেখেতসকলে মূল্য বৃদ্ধি ৰোধ কৰাটো ব্যৰ্থ হৈছে। তাৰোপৰি মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ উপৰিও 5জনকৈ অসমীয়া যুৱকৰ প্ৰাণ কাঢ়ি নি অসমীয়া জাতিৰ প্ৰতিবাদী সত্তাক আওকাণ কৰি ভৰিৰে গছকি তেখেতসকলে অসমৰ জনগণৰ ওপৰত কাহ চাপি দিলে, নাগৰিকত্ব সংশোধনী আইনখন চাপি দিলে আৰু শেহতীয়াকৈ তেওঁলোকে ইয়ে 2020 অসমত বলবৎ কৰিব বিচাৰিছে। এই তিনিওটা যি তেখেতসকলৰ নেকি অসম বিৰোধী কাৰ্যকলাপ তাৰ প্ৰতিবাদত আমি আজিলৈকে আচলতে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী কৰিছোঁ। আৰু BTC পৰিষদীয় নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এজন আচলতে বিভিন্ন কেলেংকাৰীৰ লগত জড়িত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTC পৰিষদৰ এই উন্নয়নৰ ফটাফল বজাব আহিছে। তেখেতে অসমত যেতিয়া নেকি BTC পৰিষদত কাখন ইমপ্লিমেণ্ট নহয় বুলি জনাৰ পিছতো BTC পৰিষদত কা আন্দোলন জোৰদাৰভাৱে হৈছিল। আৰু এই আমাৰ BTC পৰিষদৰ এই ওদালগুৰি জিলাৰ এই টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মাজুলী বাগানৰ ঈশ্বৰ নায়ক নামৰ এজন আদিবাসী যুৱক অসমীয়া যুৱকক তেখেতসকলে হত্যা কৰিছিলে আৰু তাই এই ক্ষোভ আমি এতিয়াও পাহৰা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই BTC পৰিষদত যিমান ফটাফল বজাব কিয় অসমৰ জনগণে এই BTC পৰিষদৰ জনগণে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আঁকোৱালি নলয়। তেখেতৰ ফটাফল ফুলজাৰি আমি বুজিবলৈ বাকী নাই। ইয়াৰ প্ৰত্যুত্তৰ অসমৰ জনগণে BTC পৰিষদৰ জনগণে 2021 চনত ভালদৰে দিব। বিজেপিক অসমৰ পৰা পুলিয়ে পখালে উৎখাত কৰিব, এইটো স্পষ্ট কথা। আৰু যদি অতি কম সময়ৰ ভিতৰত যদি মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে ফণীভূষণ চৌধুৰী পদত্যাগ কৰক আৰু লগতে অসম চৰকাৰখনে ইয়াতকৈ তীব্ৰ প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকিব লাগিব।